স্বাগতম জানাইছোঁ আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি বনাবলৈ লৈছোঁ এয়া ৰাজমাহ। এইফালে বইল কৰি লৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ৰাজমাহখিনি বইল কৰি লৈ ৰাজমাহ বনাবলৈ ৰেডি কৰি লোৱা সামগ্ৰীবিলাক ওচৰতে ৰেডি কৰি ৰাখিছোঁ। বইল কৰি লোৱা আলু। এতিয়া কেৰাহীখন পাতি ল'ম। ইয়াতে দিম পিঁয়াজ, কাটি থোৱা পিঁয়াজ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজিম। ইফালে দেখিছেনে পিঁয়াজ ব্ৰাউন কালাৰ হ'ল। আৰু ইয়াতে দিম এতিয়া বিলাহী আৰু লগতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া মই দিম নিমখ, ইফালে দিছোঁ হালধি, নিমখ দি দিয়াৰ লগে লগে কি বিলাহীটো গলিবলৈ সহজ হয় আৰু নিমখ দি দিলে যিকোনো বস্তু গলি যায়। এইফালে ধুনীয়াকৈ গলিলে আৰু ইয়াতে দিম এতিয়া ৰাজমাহ মছলা। ধুনীয়াকৈ হৈ গ'ল সিজি। এতিয়া ইয়াতে লৈ লৈছোঁ বইল কৰা আলু। আলু হ'ল আৰু এতিয়া ইয়াতে দিম বইল কৰা ৰাজমাহখিনি। আপোনালোকে বাৰু ৰাজমাহ হওক, কাবেলী বুট, বুট দালি এইবিলাক কিহৰ লগত খাই ভাল পায় কমেণ্টত জনাবচোন। মই আকৌ ৰুটিৰ লগতহে বেছি ভাল পাওঁ, ভাতৰ লগত বৰ ভাল নালাগে। মই এতিয়া এই ৰাজমাহ ৰুটিৰ লগতহে খাম। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু ৰাজমাহখিনি ধুনীয়াকৈ বইল কৰি লৈছিলোঁ। ৰাজমাহটো ভালকৈ বইল কৰি ল'লে খাবলৈ টেষ্টি হয়। বেছি সময় নালাগে আৰু এতিয়া ঢাকনখন দিম। এতিয়া ঢাকনখন দিম আৰু অকণমান উতলাৰ পিছতে আমাৰ ৰাজমাহ ৰেডি হৈ যাব। ৰাজমাহখিনি এটা বাচনত ধুনীয়াকৈ কাঢ়ি লৈছোঁ। এইফালে আমাৰ ৰাজমাহ ৰেডি। কেতিয়াবা আহিব দেই আপোনালোকেও খাবলৈ। আপোনালোকে মোৰ দৰে এনেকৈ বনাই চাব। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। খাবলৈ ভাল হৈছেনে? ভাল হৈছে? ভাল হৈছেনে? গুণো জ্বৰ যে, সেইকাৰণে তাই অকণমান ঠাণ্ডাকৈ কথাবোৰ কৈছে আৰু। এইটো উৎপতীয়া।